কৰিছা কালৈ ভয় কৰিছা ৰজাৰ ওপৰত আৰু কোন থাকিব পাৰে মহাৰাজ বলা বুলি কৈ কোন মাথেনো ঈশ্বৰ 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 মই নামানো শক্তিহীন দুৰ্বল বোলে ঈশ্বৰৰ গুণৰ কীৰ্তন কৰে কংসৰ ৰাজত্ব কংসৰ প্ৰভুত্ব ঈশ্বৰত্ব থাকিব নোৱাৰে সেই নিমিত্তে ৰাজ্যত যিমানবোৰ সমুদায় নাৰায়ণ মন্দিৰ আছে সকলোকে মই ধ্বংস কৰিছো ৰজাই যি কাৰ্য কৰে সি কেতিয়াও অন্যায় হ'ব নোৱাৰে তোমালোকে কাউকেতো সহায় কৰিবা যি ৰজাৰ বিৰুদ্ধে এষাৰ মাত মাতে যি তোমালোকৰ কাৰ্যত প্ৰতিবাদ কৰে তুৰন্ত তাৰ জিভা টানি উলিয়াবা হাত ধৰি সেৱন কৰিবা আৰু তপত তেলত নিক্ষেপ কৰি চৰত ফটাই কৰিবলৈ এৰি দিবা পাৰিবা পাৰিবই লাগিব জগতক বুজাই দিব লাগিব কংসৰ শক্তি কংসৰ পৰাক্ৰম কংসৰ বলবীৰ্য কিমান দৈৱকীৰ প্ৰসৱকাল অতি ওচৰত চাওচোন বাৰু বসুদেৱে তেওঁৰ প্ৰতিজ্ঞা পালন কৰে নে নকৰে বসুদেৱ আহিছে আহিবলৈ কওঁ কালকেতো আদেশ কৰে মহাৰাজ আদেশ নহয় অসময়ত বসুদেৱ কিয় উদ্দেশ্য কি নাজানো মহাৰাজ ভোট কৰো মহাৰাজৰ ওচৰত উচ্চ শিক্ষাৰ কামনাৰে লক্ষ্য কৰে সত্য প্ৰভাৱিত মোৰে শিশু পুত্ৰত মানে গ্ৰহণ কৰা ৰজা ধন্য ধন্য বসুদেৱ তোমাৰ এই প্ৰতিশ্ৰুতি পালনৰ দৃঢ়তা দেখি মই অতি আনন্দিত হৈছো বসুদেৱ দৈৱকীৰ গৰ্ভজাত সন্তানক মোৰ হাতত দিয়া লল কোমল শৰীৰেৰে সৰল নিষ্পাপ কি সুন্দৰ এই শিশুটি এই শিশুটিৰ পৰাতো মোৰ কোনো মৃত্যুৰ ভয় নাই তেন্তে এই শিশুটিক মই হত্যা নকৰো লোৱা লোৱা বসুদেৱ তোমাৰ এই শিশু সন্তানক তুমি ঘূৰাই দিবা কিন্তু ৰাজা কোনো কিন্তু নাই বসুদেৱ সত্যনিষ্ঠা প্ৰতিদান স্বৰূপে এই শিশুটিক মই তোমাক উপহাৰ দিম কেৱল এই নহয় বসুদেৱ এই শিশুটিক নিৰাপদে ৰখাৰ ভাৰ আজিৰ পৰা মই নিজে গ্ৰহণ কৰিম তোমাৰ ভাল ৰাজা মই এতিয়া বিদায় কৰিছো কালকেতো আদেশ কৰো মহাৰাজ আৰু চিন্তা কিহৰ এইদৰেতো বসুদেৱে এদিন দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানক মোৰ হাতত তুলি দিব আৰু সেইদিনা দেখিবা সেই কংসই কি কাহো মূৰ্তি ধাৰণ কৰি তাৰ প্ৰেৰণি সম্ভাষণ জনাব সৌপথ্যহীনাত চট কৰি মৰিবলৈ সময় নাপায় উৰি যাব কংসৰ প্ৰাণময়ী প্ৰাণ কেৰি নধায়
দেবর্ষী নারদ দেব আহক আহক দেবর্ষী এই এখন গ্রহণ কর অকস্মাতে দেবর্ষী আগমনৰ দেখিলে সহ্যই কৰিব নোৱাৰো তুমি জানিছিলে ৰাজনা কৰি আছা দেখি কিন্তু দেবর্ষী কংসৰ মৰণ প্ৰতিৰোধৰ ব্যৱস্থা অতি সুন্দৰ আৰু নিখুঁতভাৱে কৰা হৈছে দৈৱকীৰ গৰ্ভজাত সকলো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হ'ব তাৰ পাছতে বসুদেৱে এটি আনি দিব মোৰ হাতত আৰু মই সিহঁতক সপক্ষবিলাক আচাৰি আচাৰি হত্যা কৰিম নিশ্চয় হৈছে এই মাত্ৰ বসুদেৱে দৈৱকীৰ গৰ্ভজাত সন্তানক মোৰ হাতত অৰ্পণ কৰিছে আৰু মই এটা হত্যা কৰি ঘূৰাই পঠাইছো কিন্তু দেৱৰ্ষী দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানেহে মোৰ প্ৰাণ কৰিলে অনুসংগভ্ৰষ্ট সৈপুত্ৰ যে দৈৱকী গৰ্ভৰ জাননী তোমাৰ দ্বাৰাই উদ্ধাৰ কৰাব তাক তুমি নাজানা কিন্তু তোমাৰ দ্বাৰাই এই কাম কৰা মৌন হৈ ৰ'ল দেখোন দেৱৰ্ষী কি ভাবিছে বৰ্ণনা কৰিলে কিন্তু দ্বিতীয় সন্তানৰ পৰা গণনা কৰিলে প্ৰথম বা দ্বিতীয় সন্তানে
ব্যৱস্থা হ'লে যে পানী ভেলাইটো প্ৰতিজনী বন্ধ কৰিব পাৰি, কিন্তু গতিকে উত্তম ব্যৱস্থা লৈ যত্ন প্ৰয়োগ কৰা। বলখির কথার তাৎপর্য কি মই এখন বুঝিল। অহংকারী বলি কাহাকে ইঙ্গিত করি গল চিন্তা